ফ্ৰেণ্ডছ গুড মৰ্ণিং ৱেলকাম টু পখৰা আৰু আজি আমি আহি পাইছোঁহি পখৰাত আৰু কালি গম পাইছে চবেই আমি একচুৱেলি আহি লৈ পেলাই পাই গ'লোঁ পখৰা আৰু পখৰাত বহুতখিনি আছে ইয়াত মানে এডভেঞ্চাৰ নিচিনা বস্তু কৰিবলগীয়া এতিয়া তাৰ কাৰণে আমি ওলাই গৈছোঁ ব'লক আজি পখৰা টাউন আপোনালোকক দেখাইছোঁ ব'লক ভিডিঅ'টো তাৰ একদম চাই থাকিব প্ৰথমৰ পৰা লাষ্টলৈকে তেতিয়াহে ভাল লাগিব আপোনালোকৰ ভিডিঅ'টো মাজত চাই যদি এৰি দিয়ে কেনেকুৱা লাগিব ব'লক পখৰা টাউন বাই বাই পৰ্ট এতিয়া ওলাই গৈছোঁ পেৰাগ্লাইডিঙৰ কাৰণে আৰু গাড়ী আহি পাই গ'লহি দেৰি হৈছে এনেকুৱা ফটাফট গৈ আছোঁ চলে হা হা আৰু ইয়াৰ পৰা একচুৱেলি ওপৰলৈ লৈ যাব তাৰপৰা নামি আহিম ইয়াৰ পৰা চুৰু এতিয়া চাওক গছত বহি আছে আৰু এয়াই হৈ গৈছে আপোনাৰ টাউন ইয়াৰ এইবিলাক যেন চব ৰাখি থৈছে এইবিলাক ভাড়াত ল'ব পাৰি একচুৱেলি স্কুটি বাইকৰ পৰা ধৰি চব ফৰ্ম দিয়া হয় এইখিনি ফৰ্ম চব ফিল আপ কৰি লৈছোঁ আৰু এখন ফৰ্ম চৰ্ম চব ফিল আপ কৰি ল'লোঁ আৰু এতিয়া গৈ আছোঁ মানে প্ৰাইভেট ফ্লাই গাড়ীৰ কাৰণে এখন নাম ইয়াত হ'ল বুলেট আৰু একচুৱেলি ইণ্ডিয়াত এখন গাড়ী নাইকিয়া আৰু আমি ইয়াত গৈ আছোঁ এতিয়া টাউনৰ মাজেদি গৈ আছে এখন বুলেট বুলি কোৱা হয় গাড়ীখনৰ নাম একচুৱেলি আৰু এয়া হৈছে পখৰা টাউন আৰু ইয়াৰ পৰা লাগিব 45 মিনিটছ আমি তাত ওপৰলৈ উঠোঁতেনে আৰু তাৰপৰা আমি যেতিয়া পেৰাগ্লাইডিং হ'ম তেতিয়া আপোনালোকক দেখাইছোঁ পেৰাগ্লাইডিঙৰ হেৰিয়ত পাই গ'লোহি আহি লৈ পেলাই আৰু একচুৱেলি ইয়াৰ পৰা ওপৰলৈ খোজকাঢ়ি যাবলৈ ইয়াত চলি আছে ওপৰ চাওক আৰু ইয়াৰ পৰা দেখা নাপাব চাগে নেপালখন আধাই দেখাব এনেকৈ উৰিম আমি এতিয়া আৰু ওপৰলৈ যাওঁ ওপৰত গৈ চাই আছোঁ चलता है हिंदी चलता है आपका इतना तो नहीं आता है सिर्फ वो रिवाइज कर सकते हैं मतलब हाँ हाँ এতিয়া আমি বৰ্তমান ওপৰলৈ গৈ আছোঁ একচুৱেলি ওপৰৰ পৰা এনেকৈ উৰা হ'ব আৰু চব এয়া ওপৰলৈ উঠি আহি আছে আৰু মোৰ পাইলট এজন হয় बाइडो आपका नाम कोत प्राइस से बाइडो आपका नाम सुजन मेरा पायलट है सुजन और हम दोनों उड़ेगा ऊपर में दिखाएगा व्यू कैसा है सुजन का साथ আৰু এয়া পাইলটে মই যোগাৰ কৰি আছে কি লগাব লাগে তাৰপিছত ইয়াৰ ওপৰত গৈ পেলাই আপোনাক দেখাই আছোঁ ভিউ আমি এতিয়া বৰ্তমান ওপৰত এয়া চাওক এইটো খেম্বেয়া ওপৰত আৰু এয়া হাই পাইলটজি বৰ্তমান ওপৰত গৈ আছোঁ ওপৰলৈ উঠি আছোঁ এনেকৈ ৰাউণ্ড কৰি ওপৰলৈ উঠিম
relax. Oh, landing. Oh, landing. আৰু সেয়া হৈ গ'ল